ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে। আজি মই মোৰ ৰাখত যোনকেইটা ল'ৰা নাচিব সিহঁতৰ কাৰণে মই ধুতিত লেছ লগোৱা অৰ্ডাৰ পাইছোঁ আৰু লগতে কেকৰো অৰ্ডাৰ আছে। তাৰে আজি ভিডিঅ' বনাই আছে, আপোনালোকে চাব। কামখিনি ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ মানি প্লাণ্টটো হালি গৈছিলে, সেইটো মই গজালেদি ঠিক কৰি দি আছোঁ। এইটো লতা হিচাপে মই লৈ গৈ আছোঁ আৰু এটা আমাৰ দুৱাৰৰ সন্মুখতে আছে, সেই দুজোপাই মই লতা হিচাপে নিম। এতিয়া মই ৰাখৰ কাম ষ্টাৰ্ট কৰিলোঁ। ৰাখৰ ধুতিকেইটা চিলাই আছোঁ মই তাত, বেছি নহয় 3খন মাত্ৰ দিছে। ধুতি কেইখনত লেছ লগোৱা হৈ গ'ল, এতিয়া মই কেকৰ কামত ধৰিমগৈ। কেকৰ অৰ্ডাৰটো কমপ্লিট কৰিলোঁ মই। এতিয়া মই ৰাখৰ ঘৰত যাম। আজি তাৰমানে ল'ৰাকেইটাৰ দিন লোৱা হ'ব। আজিৰ পৰা মানে সিহঁতি পূৰা নিৰামিষ খাব লাগিব। এইটো প্ৰগ্ৰামটো অলপমান চাই পেলাই গুচি আহিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব। আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। Jatuh gue.